হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। দেখিছে নহয়, পুৱাৰ পৰা একেবাৰে চাইকেল পূৰা দৌৰাই আছোঁ। আজি বহুত দিনৰ মূৰত এইটো কাম কৰিবলৈ পাই খুবেই ভাল লাগিছে। আগতে মা ক'ৰবালৈ গ'লে এনেকৈ চাইকেল মচি মেলি একেবাৰে ৰেডি কৰি মাক উলিয়াই পঠিয়াওঁ আৰু আজিও তেনেকৈ মাক উলিয়াই পঠিয়ালোঁ। আজি আছে মাৰ মিটিং এখন, তালৈকে মা যাবলৈ ৰেডি হৈছে আৰু মই এইফালে চাইকেল ৰেডি কৰি দিলোঁ। আৰু এয়া আমাৰ আশা বাইদেউ ডিউটিলৈ ওলাই গ'ল আৰু দেউতাও গৈছে টেঙাখাটলৈ। আৰু এতিয়া ঘৰত মই অকলে থাকিব লাগিব, ভাইটিও নাই, ভাইটি এফালে ওলাই গ'ল আৰু ল'ৰাটো গৈ আটাহঁতৰ ঘৰত আছেগৈ। আহি আছোঁ নৈ কিনাৰলৈ পাচলি খেতি চাবলৈ। আপোনালোককো দেখুৱাওঁ আমাৰ পাচলি খেতিৰ বাৰীখন। আৰু মোৰ ল'ৰা ৰাতিপুৱাই গ'ল আইতাহঁতৰ ঘৰত। 7 টকা আমি 50 টকা দি কিনি খাওঁ, আপোনালোকে 7 টকা কিনি আনে। অঁ, সেয়া আপোনালোকে দামত বিকে নাই। নাই আমাৰ ডিব্ৰুগড়তে আমাৰ ডিব্ৰুগড় আমাৰ ইমান দাম নাই। সব কেজিতে বিক্ৰী হ'ব 20 টকা, সব লাষ্টৰ দাম 30 টকা, তাকো ওপৰ দাম নহয়। আমাৰ চব 40 টকা 50 টকা। আমাৰ তাত নাই। পাৰিব অকল নিবলৈ? অঁ, ৰ'ব। হাজিলে এবাৰ তাৰ অকল ৰাতিপুৱাই অহা, যোৱাই নাই ঘৰলৈ। অকল সৰু পেহীৰ লগতে থাকি ভাল পায়হি। ইয়াতে ভাত খালে, আকৌ ভাত চাত টিফিনত ভৰাই লৈ আহিছে। নমাব পাৰিব? অঁ। উঠাইতো দৌৰ মাৰি উঠি, দৌৰ মাৰি নামি ভালেই লাগে। এয়া সৰিয়হ, এইফালে আছে তিতাকেৰেলা, এইখন আমাৰ ভাইটি বাৰী। ওচৰৰ পৰা বেলেগ এদিন দেখাম দেই। এইফালে এইখিনি তিতাকেৰেলা। শুনিলে নহয় বেপাৰীজনৰ কথা, ৰঙালাও এটাত 7 টকা, কিন্তু আমি 40-50 টকা দি কিনি খাওঁ বজাৰৰ পৰা। অ' কৃষ্ণ। ইফালে দিছে ৰঙালাও, গোটেই ৰঙালাও চাওকচোন। ইফালে এইবিলাক বেলেগৰ বাৰী, মাটিমাহ মগুমাহ কিবা কিবি দিছে আৰু গৈ আছোঁ। সিহঁতে হাই ক'ত দেখিয়ে পোৱা নাইচোন এতিয়ালৈকে, ক'ত আলু খান্দিছে আৰু গৈয়ে থাকোঁ দেই। এইফালে এইবিলাক দিছে মটৰ, এইখিনি সৰিয়হ, সেইফালে কিবা কিবি কবি চবি আছে, ওচৰত গৈ দেখামগৈ আপোনালোকক। ঠাণ্ডা দিন বুলি ক'লে একেবাৰে ছাল চুলি একেবাৰে অৱস্থা নাইকিয়া হৈ যায়। ছাল খুতুৰা পৰি গৈছে, কি চাবা আৰু, ফাটিছে ভৰি হাত। সৰুতো চিঞৰি আছে আৰু মা বুলি। ওচৰলৈ গৈ লওঁ, দেখাওঁ আপোনালোকক আলোচনা। আৰু সেইবিলাক কবি কিবা কিবি দিছে, দেখাই আছোঁ বাৰু। এইটো বাৰীঘৰ, ইয়াতে বহা হয়, চাহ জলপান খোৱা হয়। আৰু এইটো দেখিছে ডিঙৰা, এইটো নদীত পাতি থৈ ইমান ডাঙৰ মাছ খাবলৈ পায়। এইফালে জলকীয়া আছে আৰু এইবিলাক দিছে ভেকুৰী গছ, এইবিলাক ভেকুৰী গছ, তিতা ভেকুৰী, সেইখিনি বেঙেনা। আলু কিমান খানিলা? অঁ, খানিছাহে, খানিবই নাই পৰা। অঁ, ফ্ৰেঞ্চবিনো ছিঙিলা? অঁ, কোনে বেছিকৈ খানিব পাৰিছে? তুমি পাৰিছা? বা বেলেগ কাম কৰিছা দেই ল'ৰাটো। আমাৰ বেটা কাম জাপি এটা লৈ নাহিলা? আৰু গছ মৰাই নাইচোন। খান্দি নাই লোৱা নেকি আগতে? আমি হেঁতৰ না খানিব নোৱাৰো। কেনে খান্দিলেচোন? সেইখিনি বোম্বাই
হয় নাই বোম্বাই নহয় ফুল আলু বোম্বাই আলু নাই এইবিলাক নৈ কিনাৰত অকল পাচলি খেতিয়ে লাই শাকজোপা দেখিলে আগতে মোৰ ককা থাকোঁতে ইয়াতকৈও ডাঙৰ ডাঙৰ লাই শাক আছিলেও এতিয়া ককা নোহোৱাৰ পৰা ইমান ডাঙৰ ডাঙৰ নহয় বাৰু ককা এনি টাইম ইয়াতে আহি লাগি থাকে এইবিলাক মটৰ লাগিছে দেই খাব পৰা হৈছে নাই বাৰু এটা ছিঙিছোঁ চৰাই খাইছে মটৰ আগতে মটৰ ছিঙিবলৈ আহোঁ ছিঙাতকৈ বেছি পেটতহে সোমায় মটৰ কেইটা ওলালে 4টা অকল 5টা এইটোটা লাগি আছে এইখিনি চাওক প্ৰথমতে ইয়াত দিলে মূলা আৰু মূলাখিনি উঘালি বিকি শেষ কৰিলে এতিয়া দি দিছে আকৌ ফেচবিন এই গোটেই দুবা মূলাই দিছিলে আৰু সেই দুবা ফুলি আছে সেইখিনি অকল মূলাই মই মূলা কেইটামান ছিঙিবলৈ আহিছোঁ আৰু কেইটামান ছিঙি লৈ যাম ঘৰলৈ মই অথনি আপোনালোকক দেখালোঁ খুৰাহঁতৰ আলুখিনি এইবাৰ এইখিনি আমাৰ বাৰীখন দেখাইছোঁ এয়া আলু আৰু দুদিনমানৰ পাছত খানিবলৈ হ'ব এইডোখৰে আমাৰ মাটি নিজৰ বুলিবলৈ আৰু মথৰি কিনাত দেখুৱাখিনি সেইখিনি কৰিছে আৰু এইখিনি কৰিছে এয়া মূলা কেইটামান ছিঙি লৈছোঁ পাতত দি খাবলৈ ইমান ভাল লাগে পাতত দি মানে কলপাতেৰে নৰিয়াই লৈ খেৰ কেইডালমানত পুৰি কি যে মজা লাগিব খাবলৈ সেইবোৰ দেখিছেনে মূলাবিলাক দাম নাই কাৰণে এনেকৈ ফুলিবলৈ দিছে গুটি যেতিয়া ফুলি গুটি লাগিব গুটিৰ পৰা তেল পেৰিব তেল ওলাব আমিতো মূলা দামত কিনি খাওঁ ইয়াত আৰু 2 টকা 1 টকা কেজি বেপাৰীবিলাকে নিবলৈ টানেই পায় সেইকাৰণে এনেকৈ ফুলাই লৈ গুটি পকাই লৈ তেল পেৰিব সৰিয়হৰ তেল যেনেকুৱা মূলাৰ তেলো তেনেকুৱাই হয় এইবিলাক বন্ধাকবি দেখিছেনে ইয়াত পিচ 5 টকা পিচকৈ বিকিব আৰু এইখিনি কিন্তু আমাৰ তাত কেজি 40 টকা এক পিছে 1 কেজি ওপৰত হৈ যাব এইখিনি ইমান কষ্ট কৰি খেতি কৰে কিন্তু খেতিয়কে একো কষ্টৰ ফলে নাপায় টকা পইচা খৰচ কৰি খেতি কৰিব আৰু পাব 2 টকা 1 টকা 3 টকা 5 টকা কেজি এবাৰ যাওঁগৈ ঘৰলৈ ল'ৰালৈ ইমান ৰ'দত ৱাও আনলৈ হাত নিমেলিবি মোৰে হৈয়ে যিমান মৰম যে সৰুটো চাওক কি লগাই থৈছে গৰুৰ লাও খোলা নে কি হয় গৰু নে ম'হৰ কিবা হয় জান ও জান জান ও জান যোৱা বগৰী গছ বগৰী খাব লাগিব মথাৰি কিনা ঢেৰ বগৰী আছে নিব লাগিব আচাৰ থ'বলৈ কৃষ্ণ আহি পালোহি দেই ঔটেঙা আৰু মূলা কেইটামান লৈ এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ ৰিলছ কেইটামান বনাই ল'লোঁ বাৰু তাৰপিছত সেই সৰিয়হ দৰাত আকৌ এদিন ৰিলছ বনাবলৈ আহিম এতিয়া মোবাইল ধৰিবলৈ মানুহ নাই বোলা এইটো আমাৰ টিকলিটো কি লৈছে এইখিনি চোৱা বেগটো দেখাই দিয়া তোমাৰ বেগটো কেনেকৈ সেইটো বেগ ভালকৈ দেখাই দিয়া ভেন্দি এটা দেখুৱাই দি ভেন্দি নহয় মটৰ হয় দেখাই দিবা আৰু বা উলিয়াই লোৱা তাৰপিছত দেখাবা দেই এই পৰিলোঁ এইটো মটৰ
ঘৰত খাবলৈ আনিছোঁ ন খামনে ব'লা